পীযুষ হাজৰিকা ৰহাৰ পৰা মানুহ পঠাই জাকিৰ নাম আছিলে তাৰ কুত্তাৰ বাচ্চা মোৰ পাপাৰ ইফালে ৰদ সোমাই দিছে মই কৈছিলো তোক মই সিদিনা পাপাক কৈছিলো পাপা গেলা লাষ্ট উশাহটো যেতিয়া লৈছে পাপাই কৈছে বাবু মই কৈছো বাবা হিচাপ ল'ম দে মই সব বাদ দিম বাবা তুমি টেনশন লো বহুত বাদ দিম সব বাদ দিম বাবা মই হিচাপ ল'ম বাবা তই টেনশন নলবি বাবা বাবা বাবাক কথা দিছিলো সব বাদ দিলো মই সব বাদ দিলো ভাল মাইকী এৰি গুচি গ'ল বাচ্চা এৰি গুচি গ'ল সব বাদ দিলো গেলা বহুত কষ্ট কৰিছো 2024 2020 27 আগষ্ট ভুল বকি থকা নাই মিছা হোৱা নাই নাভাবিবি বহুত কষ্ট পাইছো দিনে ৰাতি গেলা মানুহৰ পৰা মাৰ খাইছো গেলা মই বুৰ্বক নহবে মেথছ পঢ়াই দেখাই আছো তহঁতক মই তহঁতক জীয়াই থাকিব শিকাম মানুহ মই তহঁতক বস্তু এটা পঢ়াই আছিলো চৰি পাপাৰ যেতিয়া তেজ যেতিয়া গৈছে ন গেলা সিদিনাৰ পৰা গেলা কেঁচা মাংস খাব পৰা হৈ গলো গেলা মানুহে হাঁহে মই গেলা তহঁতৰ অসমৰ চিএমক কলো ন মাকচোন তই আহি দেখা পীযুষ হাজৰিকা ওপৰৰ মাল ন মাৰাকচোন আহি দেখা গেলা এইটো ৰুমৰ ভিতৰত খালি বিনা বন্দুকত আহিবি কতিত যদি দম আছে মাৰাকচোদা বিনা বন্দুকত আহিবি বিনা বন্দুকত আহিবি বন্দুকৰ জোৰ নেদেখাবি মাকচোদা মোৰ কিহৰ জোৰ আছে কচোন মোৰ জোৰ কিহত মই বন্দুক উঠাইছো নেকি আজি অসমৰ ৰাইজে কিন্তু মোৰ বন্দুক বা মোৰ হেৰিৰ জোৰ দেখা নাই মোৰ অকল এটাই জোৰ দেখিছে মোৰ কিহৰ জোৰ আছে মোৰ কলমৰ জোৰ আছে মোৰ কলম নিজৰ বাপেক এটাক যেতিয়া উঠাইছো ন আবে মাকচোদ মই কৈছো ন কেলা পুলিচ থানাই থানাই গৈছো মোক কৈছে পাগল তই এটা ওলাই যা কেছ নলয় কেলা ইহঁতে চুৱৰৰ বাচ্চাহঁতে কৈছে কেছ নলও তোমাৰ দেউতাই সুইচাইড কৰিছে কেছ নলও বুলি কৈছে চুৱৰৰ বাচ্চাহঁতে মই জানো ন মোৰ পাপাটোৰ দম কিমান মোৰ পাপাটোৰ জোৰ কিমান কেছ নলয় বুলি সিহঁতে আজি মই কলো কেলা এটা ৰুমৰ ভিতৰত সোমাই হেমন্ত বিশ্ব শৰ্মা ৰেড্ডিৰ বাচ্চা পীযুষ হাজৰিকা মাৰাকচোদা হেমন্ত চৌধুৰী চুত মাৰাণী আৰু ৰঞ্জিত সোমাই দেখা গেলা বিনা বন্দুকত এইটো ঘৰৰ ভিতৰত মই কুমুদ দাসৰে পুত্ৰ ভিক্তৰ দাস আজি সোমাই দেখা 24 ঘণ্টা সময় দিছিলো কাৰোবাৰ মনত আছে 9টা 9 ভিক্তৰ দাসটো কেলা ব্ৰেইনৰ লগত খেলিব নোৱাৰে কাৰোবাৰ মনত আছে যদি লাইভটো ৰিপিট কৰি চাব পাৰে 9টা 9ত সময় দিছিলো 909 এণ্ড তেতিয়া কৈছিলো যে 909 and tomorrow 909 এবাৰ কওঁতেও ভুল হৈছে কি বুলি কৈছিলো বোলে 12 ঘণ্টা নো 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 নো